নমস্কাৰ মই অলিম্পিকা বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো পুনতে মোৰ এই ভিডিঅ'টোৰ মাজলে নেশ্যনেলৰ অফিচতো এনেধৰণে আয়োজন কৰা হৈছে উৰুকাৰ নিশা এয়া হৈছে আমাৰ সকলোকে আলপেচান ধৰা হেমন্ত দায়ে এনেধৰণে খাদ্য বনাই আছে এয়া হৈছে ৰূপদা সকলোৱে এনেধৰণে গীত মাতৰ মাজেৰে এনেধৰণে অনুষ্ঠান আৰম্ভ হ'ল এয়া হৈছে আমাৰ HR ৰেখাবা ধুনিকে হাজি আহিছে ভাল লাগিছে হেপী মাঘ বিহু এয়া হৈছে আমাৰ দীক্ষিত দা লাগিছে সুন্দৰ মাঘৰ বিহু সেলিব্ৰেশন আমাৰ নেশ্যনে নিয়ে কৰিছে সদায় কৰো অলিম্পিকাও আহিছে আমাৰ ভাল লাগিছে অলিম্পিকাত তাই গালি চালি খাই থাকে মোৰ পৰা তথাপিও মানে আৰে এটো ব্লগৰ ভিডিঅ' নকব কিয় সিক্ৰেট তাই গালি চালি খুব গাই থাকে খুব গালি দি থাকো তাইক তাৰ পিছে গালিও পাই থাকে খুব গালি পাই থাকে মনে মনে আগত ক'ব নোৱাৰে ভালেই দে ছোৱালীজনী এইবোৰ ব্লগত কোৱা কথা নহয় ঠিক আছে বাৰু নকওঁ কি ক'ব লাগে মাঘৰ বিহু শুভেচ্ছা দিয়ক ঠিক আছে মাঘৰ বিহু শুভেচ্ছা সকলোকে দিছোঁ আপুনি কাৰ্টুন টাইপ কিয় কৈছে হা কাৰ্টুন টাইপত কিয় কৈছে কি কেনেকৈ ক'ম অসমবাসী ৰাইজলৈ দিয়ক অসমবাসী ৰাইজলৈ মাঘৰ বিহু শুভেচ্ছা জনালোঁ আৰু এয়া হৈছে দিগন্ত দা লাগিছে আজি উৰুকাৰ নিশা আমি নেশ্যনে নিউ এৰেঞ্জ কৰিছোঁ সকলোৱে ফূৰ্তি ফাৰ্তা কৰিছে একেলগে নাচিছোঁ গাইছোঁ ফূৰ্তি কৰিছোঁ অলপ দেৰি পাছত আমি ভাত সাজু খাম উৰুকাৰ বস্তু খাম তো আপোনালোকলৈ আমি শুভেচ্ছা জনাইছোঁ মেজিৰ জুই উমাল হৈ থাকক আপোনালোক সকলোৰে জীৱন ভোগালী সুখময় হওক থেংক ইউ ধন্যবাদ এইফালে আছে আমাৰ চেফদা কি ক'ব আজি উৰুকাৰ নিশা আমি ইয়াতে ফূৰ্তি কৰিছোঁ আৰু অসমবাসীলৈ ভোগালীৰ সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৰে ভাল হওক অহা দিনবোৰ আৰু তাৰ লগতে আজি ফূৰ্তি হ'ব আৰু সকলোৱে হয়তো ফূৰ্তি কৰি আছে তাৰ সমান্তৰালকৈ যাতে সকলোৰে ভাল হওক যোৱা বৰ্ষটো যিদৰে বেয়াকৈ পাৰ হোৱা সকলোৱে আমি জানো জুবিন দাক হেৰাইছোঁ আৰু এই বৰ্ষটো যাতে এই বৰ্ষটো সকলোৰে ভাল তাকে কামনা কৰিছোঁ ধন্যবাদ আজি জুবিনদাৰ বিহীন প্ৰথমটো মাঘৰ বিহু কি ক'ব জুবিন দা বুলি ক'লে বা আমি সেই খবৰটো আমাক যিদৰে মৰ্মাহত কৰিছিলে সেই খবৰ আমি নিজেই দিব লগা হৈছিল কিন্তু আজি সকলোৱে জুবিনদাৰ ন্যায়ৰ বাবে আমি লাগি আছোঁ বা ন্যায়ৰ বাবে আইনে যিখিনি কৰিবলৈ সেইখিনি কৰি আছে জুবিনদাই নিশ্চয় ন্যায় পাব আৰু সেয়া আমি আশা কৰিছোঁ আৰু বিশেষকৈ এই বৰ্ষটো সকলোৰে ভাল হওক সেইটোৱে কামনা কৰিছোঁ মাঘৰ বিহুৰ নিশাটো পাৰ হ'ল নেশ্যনেলৰ কাৰ্যালয়ত এনেধৰণেই आज